এই বিহুর বতৰত জুবিনদাৰ বিহু গান শুনলি খাৰা হৈ যায় লমচম। আচল প্ৰেম এই বিহুতেই জাগে ফল। ডেকা শুনছো কি ডাঙৰ দা কি হ'ল? বিহু বুলি তোক গেঞ্জি এটা আৰু জাঙিয়া এটা দিলি হ'ব না? হ'ব দে ডাঙৰ দা। তোক পকেট থকা জাঙিয়া লাগব নে খিৰিকী থকা জাঙিয়া লাগব? খিৰিকী থকাও ডাঙৰ হৈছে ডাঙৰ দা। নতুনকে ওলছি দে, সুবিধা কৰি দিছি। হ'ব দে ডাঙৰ দা, তোৰ যি ভাল লাগে তাকে লৈ আহিবি। তই সৰু ছোৱালী পকেট থাকাই পিন্ধি যা, এই ফুটো থকাটো মাছ ডেকাকে দিম যা। এই মাছ ডেকাকক গেলে তাকো এটা কিবা দিব লাগব নে? তাৰ জোখ চখ নাজন। তোৰ মাজুদাৰ ফোনত কাজিয়া লাগি আছে কিবা হ'ব লগা বৰ লগত। তুমি এইগিলা বিহুৰ দিনা কি বক পেৰছ ন? মইতো তোমাক আগতে কৈছো যে বৌৰ মৰম নাপাক লাগি মই তোমাক গ্ৰহ মৰবে নৰো। এই কিবা গিলা বকি যাবা তুমি। তই মাজুদা ৰখছো, মইতো চব কথা শুনি আছো। এই ডাঙৰ দাৰ বিয়াখন নোহোৱাৰ কাৰণে আমাৰ ঘৰত বৰ অশান্তি হৈছে ন। অশান্তি মানে চব কুতুৰ গাই ইয়াৰ কাৰণে গোটাই জোক লাগি আছে আমাৰ ঘৰখনত। এই ডাঙৰ দাক দুখ দিলে কি হ'ব? সি আপি পালিহে বিয়া কৰিব, আপুনি বোলে ক'ৰ পৰা বিয়া কৰিব? শাকৰ মাজত চুলি বাচা দি আপি বাচি থাকিলে সি আপি পাবো নেকি? আৰু 40 বছৰ বয়সত জিপিকে পাত দোকানৰ নিচিনা আপি বেচি থাকিলে আপি পাবো? নিজে চানি লিঅ'নিৰ নিচিনা কইনা চানিছা, এতিয়া খক খকে আছা। ডাঙৰ দা কথাটো কিন্তু ভাল হোৱা নাই। তোৰ বিয়াখন যিমান পাৰা সিমান সোনকালে পাতিব লাগে। মেট্ৰিক পৰীক্ষা 12 বাৰ, মোৰ বিয়া 1 বাৰ। মানে মেট্ৰিক পৰীক্ষাৰ পেপাৰ লিক হলি 2 দিন পিছত পাতে। মোৰ কইনাটো লিক হলি মোক কোনি পাতি দিব পিছদিনা বিয়া। গতিকে আগবাৰে আনিম, চাই চিন্তি টেষ্টিং কৰি আনিম। হা তোক ৰখাতে এৰা আগৰ আপিটো পলাই যায়, তাই আজি 40 মাহে হ'ল। আৰু চাবি কিন্তু এইটো যদি পলাই যায় না মই কৈ দিছো কথা বেয়া হৈ যাব কিন্তু। ৰাগাত খা ইমান হৈছে থাকিব নোৱাৰা হৈছে, লৈ না কিয়া কি বৌৰ মৰম নাপাকে মই কি আনিমে? আৰু মোৰোতো বৌৰ মৰম পাবা মন যায়। ভাই ভৰিৰে আহিলে মাথাত যিটো কৰি নিহান লোক আহি দি গুচি যায়, তোৰ কেনে লাগব এতিয়া? আকৌ নাই যা, ভালেই লাগব। মোৰো ভাই ভৰিৰ মৰম পাবা বৰ ইচ্ছা। গতিকে বিয়াখন তোৰাই পাত আগে। ইখন ঘৰৰ নিয়ম ভাঙিব নৰে, ডাঙৰ পাই যাব লাগিব। সি বুঢ়াটিৰ হৈ পাৰব লাগিব। চাৱাততো বুঢ়ো 30 আছিলো, চলটো থকা সি আনিব পৰা নাই। আজি বিহুৰ দিনা এইগিলা অশান্তি কৰি লাভ নাই। এই হত ডেকা, এই মাছ ডেকা, এই গৰু ধোবা যোৱা আহ। তহঁতে কি বুঝবি মোৰ মনৰ কথা? চলটো নাথকিলে চিৰিটো কেনেবাই আনিব পাৰিলো। মোৰ চিৰিটো থাকিতো বিহুৰ দিনা তোৰ এনে কষ্টই নহ'লে। চিৰিটো এটাই নদিলেওতো মিক্সিত হ'লেও বটি দিলে হয়। আমাৰ এই আধা খলীয়া জীৱনে যে আৰু কি উপায় নাই, কি কৰিবি? চেংকাই কি নহয়, এটা বুঢ়া চিৰি আলাই দিব লাগিব। মোৰ বৰ কষ্ট হৈছে। গাখীৰ দিয়া ব্যৱস্থাটো তই কৰাই পাছা। ডাঙৰ দা পাকাতে লাগছে না? আনছো দে। ধুই যাও দেই এতিয়া। অঁ দে যা যা। দাদা তুমি দেও নেকি? দিগলে কি দিগল পাত গৰু চাৰে যাক মায়ে সৰু বাপে সৰু তই হলি বৰ ডাঙৰ গৰু।
এই লাউৰ হেতাল দি ডাঙৰটো এটা ভাল লাউ খা বেঙেন খা বছৰ বছৰ দুটকে চানা দি যাম দ্বিতীয় কাছে না দুয়ার আনন্দা এই দ্বিতীয় কাছে না যে গরু কত দেখছে রয় ও জিদেও পারে যে এইটো গুজৰাটৰ পৰা আনিছো তাৰ সস্তো ভাল ঐ ডেকা হ্যাঁ এইটো লো এতে গেঞ্জি আৰু আণ্ডাৰ পেণ্ট আছে বিহুত পিন্ধি পেলাই আবি এই বিহু মাৰিব লাগিব হ'ব দে ডাঙৰটা আৰু এইটো লো এটা হবালগীয়া ভাই ভৰিটোক এটা ব্লাউজ কিনি দিবি ব্লাউজ কি সেবুট কিনিবি ডাঙৰটা কিয় জোখলা নাই মই এনে ভোদেৰি জোখটো জানো এ মাছ ডেকা তোৰ আবিটো ক্ষীণ নে হকাতে মিডিয়াম সাইজ দে ডাঙৰটা এই 32 হ'লে হ'ব যা ডাঙৰটা খা কৰি লওঁ মোতকৈ তহঁত দুৰো আগে বেয়া দুখন হওক আজি গরিবটো থাকলে আকৌ নাচপিয়া ভাল হয় না হ'ব দে নহয় বস্তুটোৰ কথা কিয় ভাবি থাকা ও ডাঙৰটা দে বজো আৰম্ভ কৰো এ 30 আগতে বিয়া নাপাতিলে ও গাইতি কি হন্দা নগতি ভাবিলে সিক লবৰ মন যাব ডাঙৰটা ও বিয়া পাতিলে নহব ওহো দিব লাগিব এ মৰম দিলে নহব ওহো দিব লাগিব কি ওহো কৰা ফল ডাঙৰটা শুন ক'ত যা নাচিয়া লাগি মই বিহু গাম তহঁত দু নাচবি দে নাচিম দে পাতিবা দে মেৰি মা জুহালতে জুতি লবি হাতৰ বাতি লৈ ছোৱালী আনিবি কদাই তাপলে ডাঙৰ চাহ বেছি দিন যায়